দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব বিফলতা আছে এটা মিছা শব্দ এই ফেইলিয়াৰ ইজ এ ফেক ওয়ার্ড ইন দ্য ডিকশনারি फेलियर इज अ फेक वर्ड এটা মিছা শব্দ डिक्शनरी और मेरा बस चले तो डिक्शनरी से मैं निकाल दूं उस वर्ड को देयर इज नो फेलियर फेलियर मींस वी आर लर्निंग न्यू थिंग्स वी आर लर्निंग न्यू वेज एगराकी व्यक्ति আছিল শৈশৱত থাকিবলে ঘৰ নাছিল মানে অঘৰী জীৱন যাপন কৰিছিল অঘৰী জানানে হোমলেস তে ঘুৰি ফুৰিছিল ইফালে ইফালে তেওঁ টকা পয়সা নাছিল যে এখন স্কুলত যাব বা কিতাপ কিনিব আনৰ পৰা তেওঁ কিতাপ ধাৰে লৈছিল আৰু নিজৰ পঢ়া আগবাঢ়ি গৈছিল 9 বছৰ বয়সত তেওঁ মাতৃ বিয়োগ হৈছিল এটা সিচুৱেশন নিজকে ভাবা তোমালোক কিমান সুবিধা পাইছা সৰু সৰু ফেইলিয়াৰ আহে মনটো বেয়া লাগে জাস্ট ইমাজিন এ বয় হু ইজ 9 ইয়াৰ্স ওল্ড 9 বছৰীয়া বয়স 9 বছৰৰ লৰাজন মাক হেৰুৱাইছে থাকিবলে ঘৰ নাই বাপেকে আৰু এগৰাকী বিয়া পাতিছে পাতি তেওঁলোকে অনাই মনাই ঘুৰি ফুৰে কেতিয়াবা যদি এটা ঘৰত কেতিয়াবা আন এটা ঘৰত পঢ়িবলে কিতাপ নাই তুমি সেই লৰাজনৰ ফিউচাৰটো ভাবিবা কি হ'ব পাৰা আমি ইমানখিনি এটা ভাল পৰিবেশ পায়ো কি হওঁ আৰু সেই লৰাজন কি হ'ব পাৰে ধনৰ অভাৱত যেতিয়া স্কুল যাব নোৱাৰে তেওঁ আনৰ পৰা কিতাপ ধাৰত আনি তেওঁ পঢ়ে আৰু সেলফ লাৰ্নিং কৰে তাৰ পিছত তেওঁ সেই দৰিদ্ৰতাৰ মাজেৰে ল পঢ়িলে ল পঢ়াৰ লগে লগে তেওঁ লৰ নিজৰ কিতাপ নাছিল এগৰাকী জাজ আছিল সেই জাজৰ ঘৰ এখন নৈৰ সিপাৰে সেই নৈৰ পাৰ হৈ গৈ প্ৰায় সাতুৰি যোৱাৰ নিচিনাকৈ তেওঁ কিতাপ কালেক্ট কৰে তেওঁ ল পাছ কৰিলে সেইটো সময়ত তেওঁ যিখন দেশত আছিল তাত দাসত্ব প্ৰথা আছিল জানানে দাসত্ব প্ৰথা স্লেভাৰী বিশেষকৈ ব্ল্যাক মানুহখিনিক স্লেভ হিচাপে ট্ৰিট কৰিছিল হোৱাইট স্কিনৰ মানুহখিনিয়ে জেনাৰেলি দাসত্ব মানে কিনি আনিছিল স্লেভছ গতে তেওঁ হেতু দেখি তেওঁ দুখ লাগিছিল যে পৃথিৱীত স্লেভ শব্দটো থাকিব না লাগে তেওঁ এই দাসত্বটো যে দূৰ কৰিব লাগে সেই বুলি তেওঁ লত নে কি আছে হেতু জানিবলৈ তেওঁ ল পঢ়িলে আৰু তেনেকৈ পঢ়ি পঢ়ি লৰাজনে ল কমপ্লিট কৰিলে আবা ইমান ডিজাস্টাৰ লাইফত তাৰ পিছত হি কমপ্লিটেড ল উকালতি কৰিলে উকালতিত বিফল হল কিয় সদায় সঁচা কথা কয় উকালতিত হি ওয়াজ এ ফেইলড লয়াৰ কাৰণ তেওঁ সদায় সঁচা কথা কয় লগতে তেওঁ ক্লায়েন্টৰ পৰা পইচা নলয় ঘোড়া अगर घास से दोस्ती करेगा तो खाएगा क्या গতিকে তেওঁ এজ এ তাছত তেওঁ দুটা তেওঁ কি কৰিলে তেওঁ লট ফেইল মানে ল যেটো প্ৰেক্টিছত হি ফেইল তাৰ পিছত তেওঁ ব্যৱসায় আৰম্ভ কৰি তাতো ফেইল কৰিলে এবাৰ ভাবিলে নহয় দাসত্ব প্ৰথা যদি বন্ধ হ'ব লাগে তেনেহলে মই ইলেকশন খেলিব লাগিব ৰাজনীতিত আহিব লাগিব সেই মানুহজনে প্ৰথমবাৰ ইলেকশন খেলিলে ইলেকশনত তেওঁ কি হল পৰাজিত হল ঠিক আছে সেকেন্ড বাৰ তেওঁ ইলেকশন খেলিলে অৱতীৰ্ণ হল কি হল ফেইল কৰিলে থাৰ্ড টাইম তেওঁ ইলেকশন খেলিলে ইলেকশনত পৰাজিত হল তোমালোকে এটা টেষ্টত নম্বৰ কম পালে কি সিস্টেম হয় আৰু মানুহজনে চোৱা ইমানখিনি লাইফত ফেইলাৰ দেখি আহিছে ইমানখিনি ডিজাস্টাৰ হৈ আছে তাৰ পিছতো চলি আছে 4 নম্বৰ বাৰ যেতিয়া তেওঁ ইলেকশন খেলিলে তেতিয়া তেওঁ কি হল জোৰে কোৱা কি হল হাৰিলে মই জোচত কোৱা দেখা পাইছি কিলে 5 নম্বৰ বাৰ তেওঁ ইলেকশন খেলিলে হাৰিলে 6 নম্বৰ বাৰ তেওঁ ইলেকশন খেলিলে 7 নম্বৰ বাৰ তেওঁ ইলেকশন খেলিলে 8 নম্বৰ বাৰ তেওঁ ইলেকশন খেলিলে he became the president of United States of America Abraham Lincoln এটা ইলেকশন হাৰিলে তোমালোকে যদি কোনোবা পলিটিক্সত যাব বিচৰা আমি সাধাৰণতে কলেজ ইলেকশন এটা হাৰিলেও একদম জীৱন শেষ কিয় জন্ম লৈছিল ভগৱান মই কৈছো এই কাৰণে তোমালোকে এটা টেষ্টত বা ঘৰত কেতিয়া এডভাৰ্সিটি আহে সকলোৰে ঘৰত প্ৰবলেম আছে নাই ক'ব না লাগে মোক কি প্ৰবলেম আছে কিন্তু প্ৰবলেমটো ডেফিনেটলি আছে নাই যদি নাই বুলি কোৱা মিছা মোৰে কিমানটা প্ৰবলেম লৈ আছো বেলেগক মোটিভেশন দি আছো নিজৰ মোটিভেশন লগা হৈছে প্ৰবলেম আছে ঘৰত তেনেকুৱা সৰু প্ৰবলেম দেখিলে সাপোজ কেতিয়া ফাইনান্সিয়াল প্ৰবলেম হল সাপোজিং দ্যাট নাই তোমালোকৰ তথাপিও যদি আহে লগে লগে মনটো নিৰাশ হৈ যায় না যায় এনেকুৱা লাগে যে আৰু নপঢ়ুৱে নেকি কিবা এটা চাকৰিয়ে বিচাৰো নেকি তেনেকুৱা মনটো লাগে না লাগে কেতিয়াও তেনেকুৱা না ভাবিবা লাইফত আমাক এডভাৰ্সিটি ভগৱানে কিয় দিয়ে জানে নে যিবিলাক মানুহ ষ্ট্ৰং যিবিলাক লৰা ছোৱালীয়ে জানে যে দে আৰ মেন্টালি টাফ
That's why ভগৱানে আমাক আটাইতকৈ টাফ চ্যালেঞ্জটো দিয়ে যে মই তোমাক এই টাফ চ্যালেঞ্জটো দিছো এইটো যদি তুমি পাৰ কৰিব পাৰা জীৱনৰ আটাইতকৈ সফল ব্যক্তি হিচাপে নিৰ্বাচিত হ'বা সেইকাৰণে যেতিয়া এডভাৰ্চিটি আহে নেভাৰ কমপ্লেইন টু লাক মোৰ লাকেই বেয়া ৰুদালিৰ নিচিনা নাকান্দিবা whenever tough challenges come to you thank God যে তুমি মোক নিৰ্বাচন কৰিলা এই চ্যালেঞ্জটো হ্যান্ডেল কৰিবলৈ এটো মোৰ কেৱল পঢ়াৰ চ্যালেঞ্জ নহয় মোৰ ফ্যামিলিৰ চ্যালেঞ্জও হ'ব পাৰে I will become the best daughter of my household হে ভগৱান thank you গতিকে এডভাৰ্চিটি হলে সদায় তোমালোকে ফেইলাৰ আহিলে তাক উদযাপন কৰিবা যে I will never surrender গতিকে আজিৰ পৰা আমি কি নকৰো সাৰেন্ডাৰ নকৰো আমি সৰু সৰু ফেইলাৰত দুখ কৰিম জানো আমি ধুনিয়াকৈ কেতিয়াবা স্ক্ৰিনত আমি লগাই থৈ দিম মোবাইলটো আছে কাৰ ফটোখন লগাই থৈ দিম এব্ৰাহাম লিংকনৰ যেন আকৌ কৈছো মই ৰিপিট কৰিছো সমুকে 9 বছৰত মা খেৰৱালে থাকিবলৈ ঘৰ নাই পঢ়িবলৈ কিতাপ নাই 8 বাৰ ইলেকশন ফেইলিয়াৰ দুবাৰ বিজনেস ফেইলিয়াৰ এজ এ লয়াৰ ফেইলিয়াৰ এন্ড হি বিকাম দ্য প্ৰেসিডেন্ট অফ দ্য মোস্ট পাৱাৰফুল country in the world that is United States গতিকে লিংকন will be our inspiration